क'क्राझार जिल्ला BPF गरखा सेलनि गोदान मावफुं कमिटि दाफुंबाय। बिटिआरनि गाहाय सदर सहर क'क्राझार नोगोराव थानाय BPFनि गाहाय मावखुलियाव दिनै BPF राजखान्थि दोलोनि क'क्राझार जिल्ला कमिटि गरखा सेलनि गोदान मावफुं कमिटिखौ दाफामनाय जायो। मिरु BPF गरखा सेलनि आफादगिरि नन्दलाल मगरनि आफादगिरि मासि सामलायनायाव खुंफुंनाय गरखा सेल दाफुंनाय हाबाफारियाव कमल नेवारखौ क'क्राझार जिल्ला गरखा सेलनि गोदान आफादगिरि महरै चिरन्जीव छेत्री आरो गाहाय नेहाथारि महरै कमल नेवारखौ लानानै गासै सा 33 सोद्रोमानि मावफुं कमिटिखौ दाफुंनाय जायो। बेजों लोगोसे क'क्राझार जिल्ला कच राजबंसि सेलखौबो दानानै लानाय जायो। बे हाबाफारियावहायनो बाहागो लायो क'क्राझार जिल्ला कमिटि BPFनि आफादगिरि MCLA देरहासार बसुमतारी, MCLA प्रकाश बसुमतारी आरो BPF हान्जानि गुबुन गुबुन बिबाननि बिबानगिरिफोरा। আজি আমাৰ গোৰ্খা সেল BPF কোকৰাঝাৰ জিলা সমিতি মাননীয় শ্ৰীযুত আমাৰ দেৰহাসাদ বসুমতাৰী ছাৰৰ নেতৃত্বত ইতিমধ্যে গঠন হৈ গ'ল আৰু আগন্তুক দিনত গোৰ্খা সেল কোকৰাঝাৰ জিলা সমিতিয়ে মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী সভাপতি আমাৰ BPF দলৰ স্বাৰ্থত BPFৰ স্বাৰ্থত গোৰ্খা জাতিৰ লগতে BTC উন্নতি আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ভাতৃত্বৰ স্বাৰ্থত গোৰ্খা সেল BPFে কাম কৰি যাব। নিশ্চিতভাৱে মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী যিটো কনচেপ্ট লৈছে কনচেপ্টই নহয়, এইটো আজি তেখেতে যোৱা 17 বছৰ ধৰি আজি গোৰ্খাসকলৰ বা ৰাজবংশী বা আমাৰ আদিবাসী বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিছে। কিন্তু এতিয়া আকৌ হুকিয়াকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত BTCৰ উন্নতিৰ স্বাৰ্থত আজি গোৰ্খাসকলক যিটো নেকি এটা মঞ্চ বা BPF দলৰ এটা চেল কখ বনাই দিছে, সেই কখে গোৰ্খা চেলৰ এই BTC অঞ্চলত বসবাস কৰা গোৰ্খাসকলৰ জাতীয় সমস্যা আৰু বিভিন্ন জনগোষ্ঠীয় সমস্যা সমাধানৰ ক্ষেত্ৰত গোৰ্খা চেলে কাম কৰি যাব। BPF দলৰ নেতৃত্বত আগন্তুক দিনত জাতিটোৰ উন্নতিৰ স্বাৰ্থত কাম কৰি যাব বুলি আমি আশাবাদী। 100% এইবাৰ মানে একদম 100% আমাৰ BPF দলৰ আমাৰ প্ৰাৰ্থী লোকসভাত জিতিব, এইটো 110% বুলি ক'ব পাৰি, ইয়াত কোনো সন্দেহ নাই। আৰু আজি সকলোৱে গম পাই গৈছে আৰু এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPLৰ পৰিৱৰ্তনৰ নামত যিটো ভেগ ভাওনা, যিটো ড্ৰামা চৰকাৰ, এইটো একো নাই। বেচাৰা তেখেতসকলে মানে BPFে যি কয় সেইটোহে শুনি কাম কৰি আছে, আমি দেখিবলৈ পাইছোঁ তেনেকুৱা ধৰণৰ। আৰু নিশ্চিতভাৱে আমি লোকসভাত আমি কেৱল কোকৰাঝাৰে নহয় ওদালগুৰিতো আমি জিতিব পাৰিম। আৰু এইবেলি যদি BPFে লোকসভা সমষ্টিত যদি আমি জিতিব নোৱাৰোঁ, তেতিয়াহ'লে BTCৰ ভৱিষ্যত অন্ধকাৰৰ নিচিনা হ'ব পাৰে, আমি মানে তেনেকুৱাহে অনুমান কৰিছোঁ। সেইকাৰণে আমি বিভিন্ন জাতি জনগোষ্ঠীয়ে যাতে কোনেও যাতে বড়ো অনাবড়ো যাতে নকৰে, আমি সকলোৱে BTCৰ স্বাৰ্থত বড়োলেণ্ডৰ স্বাৰ্থত আমি সকলো জাতি জনগোষ্ঠী মিলি পেলাই আমাৰ BPFৰ স্বাৰ্থত ভোট দি পেলাই আমি লোকসভাত দুজনকৈ প্ৰাৰ্থী আমি জিতিম, এইটো খাটাং।